বাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ। নমস্কাৰ, সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই এইকণৰ পৰাই আৰম্ভ কৰিছোঁ। হাতত কটাৰী লৈ আছোঁ বুলি আপোনালোকে একো ভয় নাখাব। পাকঘৰৰ পৰাই যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কটাৰীখন নহ'লে পাকঘৰ নচলেই নহয় জানো। আজি এটা বিশেষ কামত এফালে যাবলৈ ওলাইছোঁ, গতিকে বৰ খৰধৰকৈ কামখিনি কৰিবলগীয়া হৈছে। এইখিনি কাম আচলতে সদায় কৰিয়ে থকা হয়, তথাপিও এদিন নকৰিলেই কিবা এটা ভাল নালাগে। আৰু যে এই গেছৰ ওচৰত থকা ৱালখন, এইখন যে ইমান লেতেৰা হয়, প্ৰতিদিনে নুমুচিলে নহয়েই। এই কিতাপকেইখন দেখি আপোনালোকে হয়তো ভাবিছে পাকঘৰতনো এই কিতাপকেইখন কিয় থৈছে লেতেৰা কৰিবলৈ। আচলতে তেনেকুৱা কথা নহয় জানেনে। মোৰ ভাল লগা কিতাপকেইখন মই সদায় হাতেৰে পোৱাকৈ ৰাখোঁ, আৰু বাকীকেইখন কিতাপ ধেমাজি গ্ৰন্থমেলাৰ পৰা অনা, পঢ়ি সম্পূৰ্ণ হোৱাই নাই। ৰ'দটো আজি বৰ চোকা, সেয়েহে বৰটেঙা এটাও কাটি ল'লোঁ খাওঁ বুলি। তেনেতে আকৌ মাছ বেপাৰীজনো আহিল নহয় মাছ দিবলৈ। সেইজন বেপাৰীয়ে আকৌ মাছ নলওঁ বুলি ঘূৰাই পঠালে, বৰ বেয়া পায়। সেয়েহে কেইটামান পুঠি মাছ ল'লোঁ আৰু ল'লোঁ কেইটামান পাভ মাছ। গোটেইকেইটা মাছ বাছি মেলি আজৰি হৈ যোৱালৈ মোৰ গন্তব্যস্থানলৈ দেৰিয়ে হৈ যাব। সেইকাৰণে মই পাভ মাছকেইটাকে বাছি ল'লোঁ ভাজোঁ বুলি। এয়া মই নিমখ হালধি জোখমতে সানি মাছকেইটা ভাজিবলৈ লৈছোঁ। আজিকালি পাভ মাছ পাবলৈকে নাই, সৰু সৰু ল'ৰা ছোৱালীয়ে আজিকালি পাভ মাছ চিনিয়ে নাপায়। মোৰ বোলে পাভ মাছ দেখিলে সৰুকালতে পঢ়া সেই কবিতাটোলৈহে মনত পৰে। নাৰ বাত পাভ মাছ আৰু এটা কাছ হয়তো তেতিয়াৰ দিনত 12 টকাতে পাইছিল, কিন্তু আজিকালি 12 টকাত বাৰু কি বস্তু পায়। মাছ ভাজি হ'বৰ সময়ত এনেদৰে ডাঙৰকৈ পিঁয়াজ আৰু জলকীয়া কাটি যদি মাজত দি দিয়া হয়, পিঁয়াজটোৰ ইমান ধুনীয়া গোন্ধ এটা ওলাই থাকে, মই যে বৰ ভাল পাওঁ। ইফালে মই যিটো কামৰ কাৰণে ওলাইছিলোঁ, সেইটো কামৰ কাৰণে অলপ দেৰি হৈ গৈছে। সেয়ে অকণমান সামান্য মুখত কিবা এটা ঘঁহি এয়া মই ওলালোঁ মোৰ গন্তব্যস্থান অভিমুখে। এই নদীখন কি নদী আপোনালোকে চিনি পোৱাসকলে কমেণ্ট কৰি জনাব দেই। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই বাই।